এভৰিৱান আজি ৰাতিপুৱাই মেগী খোৱাৰ পাছত ভাবিলোঁ স্কুটিখন অকণমান ছাৰ্ভিচ চেণ্টাৰ দি আহোঁ বহুত দিনৰ পৰা দিমকৈ দিয়া হোৱা নাই আৰু আজি যিহেতু অফিচ বন্ধ আছিলে সেইটো কাৰণে ৰেডি হৈ লৈছোঁ নাহৰকটীয়া যাম সেইটো কাৰণে ফুল পেকিং হৈ লৈছোঁ কাৰণ ইয়াতো ছাৰ্ভিচ চেণ্টাৰ নাই নাহৰকটীয়া হোণ্ডাৰ ডিলাৰত যাব লাগিব হোণ্ডা ছাৰ্ভিচ চেণ্টাৰ আৰু মই যেতিয়া বাহিৰলৈ যাওঁ মই সদায় হেলমেটটো পিন্ধিয়ে যাওঁ পুলিচৰ ভয়ত বুলি নহয় নিজৰ ছেফটিৰ কাৰণেও লাগে তাৰ পাছতে পেট্ৰল নাছিলে পেট্ৰল ভৰালোঁ ইমান দূৰ যাম যিহেতু তাৰ এয়া ফাইনেলি পাই গ'লোঁ হোণ্ডাৰ ডিলাৰ এতিয়া ছাৰ্ভিচ চেণ্টাৰত মই স্কুটি ভৰাই দিছোঁ অৱস্থা দেখিছে মাথা চাথা পূৰা উৰাই দিছে এতিয়া তেওঁলোকে ঠিক ঠাক কৰি আছে আমাৰ ইমান ভোক লাগি আছিলে সেইটো কাৰণে ভাবিলোঁ ফুচকা খাই আহোঁ আৰু নাহৰকটীয়া ফুচকাৱালাৰতো বহুত নাম আছে কোনে কোনে নাহৰকটীয়া ফুচকাৱালাৰ ওচৰত ফুচকা খাই ভাল লাগে কমেণ্ট কৰি জনাব ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব তাৰ পাছত ভিনদেউক ফোন কৰিলোঁ তোমালোকৰ ঘৰলৈ গৈ আছোঁ বাকো ক'লোঁ এয়া হৈছে বাহঁতৰ ফুলনি বাগিচা অন্য এটা ব্লগত ধুনীয়াকৈ দেখুৱাম বায়ে খুব ধুনীয়াকৈ আতোনটোকালিকৈ ফুলবিলাক ৰুইছে খুব মৰম কৰে তাই আৰু ফুলৰ প্ৰতি তাই বহুত চখীন আৰু ফুল বহুত ভাল পায় মা আৰু বাই দুয়োগৰাকীয়ে এইফালে ভিতৰত ভিনদেউয়ে খানা বনাই আছে আৰু ইমান কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ বনালে এয়া চব্জি ভাত তাৰপিছত চিকেন আছিলে চালাড আছিলে আচাৰ তাৰপিছত পাপৰ অমলেট আৰু এইফালে আছিলে দাইল তাৰ পাছতে ভাগিনৰ বাৰ্থডে আহি আছে সেইটো কাৰণে চাইকেলটো চাব গ'লোঁ কিনা নহ'ল নেক্সট ব্লগত দেখুৱাম কি কোনখন কিনিলোঁ ক'ৰ পৰা ল'লোঁ তো ভিডিঅ'টো কেনেকুৱা হ'লে জনাব আজিলৈ আহোঁ বাই বাই